এতিয়া মামাৰ ঘৰত আহিলোঁ। এতিয়া প্লেন তেনেকৈ নাছিল, এনেই ঘপককৈ ওলাই গুচি আহিলোঁ আৰু 1টামান বজাত আহিছোঁ ঘৰৰ পৰা। এতিয়া পাইছোঁহি আৰু মাংস চাংস কাটি ৰেডি হৈ গ'ল। এতিয়া ভাজি আছে, অলপ পাছত খাব হ'ব। ব'লক তেতিয়ালৈকে টাৰ্কিখিনি অলপ দেখুৱাই দিওঁ গঁৰালত। ফালে এনেকৈ দিনত ইয়াত মেলি দিয়ে। এতিয়া বৰষুণ দিয়াৰ বাবে ভিতৰত সোমালে। টাৰ্কি আৰু লোকেল মুৰ্গীও আছে লগত। এইবোৰ টাৰ্কি আপোনালোকে লাগিলে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু 600-700 টকামান ল'ব কেজি। লাগিলে কিনি লৈ যাব। চাওক, এইবোৰ কণী পাৰিবগৈ আৰু কণী লাগিলে কণীও কিনি লৈ যাব পাৰে। এইফালেও আছে। আৰু এইফালে গাহৰি এটা আছে। আগতে আৰু আছিলে সোণালী কুকুৰা আছিলে, লোকেল মুৰ্গী আছিলে, হাঁহ আছিলে। এতিয়া নাই, শেষ হৈছেগৈ আৰু আনিব এতিয়া আকৌ। এইটো এটা গঁৰাল আৰু এটা গঁৰাল দেখাম, এইটো ছাইডত আছে সেইফালে। ব'লক তাত যাওঁ। তাত আছে টাৰ্কি আছে আৰু গিনি ফল আছে। ব'লক তাত এবাৰ দেখাওঁ। এতিয়া এইটো গঁৰালত চাওঁ কি কি আছে। দুটা মতা আছে, এইফালে মাইকী আছে। এইকেইজনী কণী পাৰিবলৈ থৈ দিছে আৰু এইফালে এটা আছে মতা, এইটো গঁৰালত ডাঙৰ। এইকেইজনী আছে গিনি ফল। ব'লক আৰু ইফালে আৰু কি আছে চাওঁ, আছে নাই। কি আছে টাৰ্কি পোৱালি আছে, গিনি ফল পোৱালি আছে। তেওঁলোকক দৰকাৰ হ'লে নিব পাৰিব। একেবাৰে সৰু পোৱালিবোৰ 150 টকা লয় আৰু ডাঙৰ হৈ আহিলে এদিনত 15 টকাকৈ লয়। এইবোৰ টাৰ্কি পোৱালি আছে আৰু গিনি ফলৰ পোৱালি লগতে মিক্স হৈ আছে। আৰু নাই তেনেকৈ, এতিয়া আছিলে দুদিনমান আগতে, বিশেষ নাই আৰু এতিয়া গঁৰালত বৰ্তমান। আৰু আপোনালোকক যদি টাৰ্কি বা গিনি ফল লাগে তেনেহ'লে নিব পাৰিব ইয়াৰ পৰা। যদি লাগে কমেণ্ট বক্সত জনাব। আৰু এতিয়া খোৱা বোৱা কৰিব লাগিব, তাৰপাছত ঘৰত যাম আৰু লাহে ধীৰে গধূলি।